friends, মই ভিক্টৰ বৰা আজি পুনৰ উপস্থিত হৈছো হি আপোনালোকৰ মাজত এটা নতুন ইন্টাৰেষ্টিং ভিডিও লৈ যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশন বেল আইকনটো ডেফিনেটলি ক্লিক কৰি দিব আজিৰ বিষয়টো বহুত ইন্টাৰেষ্টিং আজি আমি আলোচনা কৰিম কেনেকৈ আমি আমাৰ মোবাইলৰ ক্যামেৰাটো ওয়েব ক্যামেৰাৰ দৰে আমাৰ ডেস্কটপ কম্পিউটাৰৰ লগত কানেক্ট কৰিব পাৰোঁ বহুতে মোক সোধে যে মোৰ কম্পিউটাৰটোত ওয়েব ক্যামেৰা নাই তেনেহলে মই মোবাইলৰ ক্যামেৰাটো মোৰ ডেস্কটপ পিসিৰ লগত কানেক্ট কৰিব পাৰিম নেকি হয় আমি নিশ্চয় পাৰিম গতিকে অলপ স্কিপ নকৰাকৈ ভিডিওটো শেষলৈ নিশ্চয় চাব তেনেহলে পলম নকৰো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ আমাৰ মোবাইলৰ ক্যামেৰাটো আমি ডেস্কটপ পিসিৰ লগত কানেক্ট কৰিবৰ কাৰণে প্ৰথমতে আমি আমাৰ স্মাৰ্টফোনটোত প্লে ষ্টৰলৈ গৈ এটা এপ ডাউনলোড কৰি ইনষ্টল কৰিব লাগিব তাৰ নাম হ'ল 4K iRuin ক্যামেৰা মই প্লে ষ্টৰ খুলিছো আৰু তাত মই সাৰ্চ কৰিম iRuin ওকে মই পাইছো iRuin 4K webcam for PC and Mac মই এটো ইনষ্টল কৰিম এতিয়া ইনষ্টল ঠিক আছে ইনষ্টল হৈ গৈছে মই ইয়াক এতিয়া ওপেন কৰিম এতিয়া মই কন্টিনিউ কৰো আৰু মই মোৰ কম্পিউটাৰত AK iRuin web cameraৰ এটা ভাৰ্সন ইনষ্টল কৰিব লাগিব মই ইয়াক এলাউ কৰিম এলাউ ওকে এতিয়া মই মোৰ কম্পিউটাৰত iRuin web camera-টো ইনষ্টল কৰি লওঁ আপোনাৰ মোবাইলত iRuin web camera-টো ইনষ্টল হোৱাৰ পিছত আপুনি আপোনাৰ ডেস্কটপ কম্পিউটাৰলৈ আহিব আৰু যিকোনো এটা ব্ৰাউজাৰ উলিয়াব আৰু তাত এটা গুগল সাৰ্চ কৰিব লাগিব ডাউনলোড iRuin web camera webcam for PC ওকে তেওঁলোকৰ প্ৰথম যেটো লিংক ওলাইছে তেওঁলোকৰ অফিচিয়েল ওয়েবসাইট হয় মই এটো ক্লিক কৰিম আৰু যেহেতু মোৰ কম্পিউটাৰত উইন্ডোজ আছে মই webcam for windows লিংকটো ক্লিক কৰিম সেভ ফাইল কৰিম ইনষ্টলাৰ ফাইলটো আৰু মই ডাউনলোড হোৱালৈকে অপেক্ষা কৰিম ঠিক আছে ডাউনলোড হৈ গৈছে এতিয়া মই ফোল্ডাৰটো ওপেন কৰিম আৰু মই ব্ৰাউজাৰ উইন্ডোটো ক্লোজ কৰি দিম মই ডাউনলোডছত যাম আৰু এটো ৰান এজ এডমিনিষ্ট্ৰেটৰ কৰিম ৰান এজ এডমিনিষ্ট্ৰেটৰ ইয়েস কৰিম I accept the agreement next okay install হৈ গৈছে মই ইয়াক ফিনিশ কৰিম আৰু iRuinৰ web camera serverটো অন কৰি দিম yes আহিছে সো মই গম পালো যে ইয়াক মই কানেক্ট কৰিব পাৰো with the help of iRuin web camera হয় মই মোৰ PC টো উলিয়াব পাৰিছো আৰু দৰকাৰ হলে মই ফ্ৰন্ট ক্যামেৰাও উলিয়াব পাৰিম iRuin web camera to যদি আপুনি কনফিগাৰ কৰিব বিচাৰিছে তেনেহলে সেটিংস আইকনটো ক্লিক কৰিব ইয়াত আপুনি প্ৰথমতে পাব ওৰিয়েন্টেশন আপুনি ল্যান্ডস্কেপ অথবা পোৰ্ট্ৰেটত আপুনি সিলেক্ট কৰি ল'ব পাৰিব ক্যামেৰা আপুনি সিলেক্ট কৰিব পাৰিব ফ্ৰন্ট ক্যামেৰা লাগিলে ফ্ৰন্ট ক্যামেৰাটো আপুনি সিলেক্ট কৰি দিব অথবা আপুনি বেক ক্যামেৰা লৈ ল'ব মাইক্ৰোফোন বুস্ট আছে যদি মাইক্ৰোফোনৰ কোৱালিটিটো অলপ ভাল কৰিব বিচাৰিছে তেনেহলে আপুনি মাইক্ৰোফোন বুস্টটো ব্যৱহাৰ কৰিব পাৰিব iRuin camera কম্পিউটাৰ আৰু মোবাইল দুইটাতে ইনষ্টল হোৱাৰ পিছত আপুনি হেক ক্যামেৰাৰ পৰা অহা ভিডিও ষ্ট্ৰীমটো যিকোনো এপ্লিকেশনৰ লগত কনফিগাৰ কৰি ল'ব পাৰিব উদাহৰণস্বৰূপে মই যদি স্কাইপৰ লগত কনফিগাৰ কৰিব বিচাৰিছো তেনেহলে মই স্কাইপ উলিয়াই লম মই সাইন ইন কৰিম আৰু মই সেটিংছত যাম সেটিংস
সেটিংস আৰু মই অডিও ইন ভিডিঅ'ত যাম আৰু কেমেৰা চুজ কৰিম আইৰন ৱেবকেম হাই গাইজ তো ইয়াত মই যিকোনো এটা বেলেগ কেমেৰা চুজ কৰিব পাৰোঁ মোৰ লগত আৰু বহুত কেমেৰা এপ আছে যেনে মোৰ লগত স্নেপ কেমেৰা আছে ড্ৰইড কেম আছে কিন্তু মই আইৰিন কেমেৰাটো খুব ভাল পাওঁ কাৰণ ইয়াৰ ক্লিয়াৰিটি বহুত ধুনীয়া অলপো লেগ নকৰে ওকে চ' মই ইয়াৰ পৰা চাইন আউট কৰোঁ য়েছ ওকে মই ক্লোজ কৰি দিওঁ এতিয়া চাওঁ কেনেকৈ আমি জুমৰ লগত ইয়াক কনফিগাৰ কৰিব পাৰোঁ ওকে মই জুম উলিয়াইছোঁ আৰু মই ছেটিংছত যাব লাগিব চ' মই ছেটিংছত যাওঁ ভিডিঅ'ত যাম হাই গাইজ তো আকৌ মই দেখা পাইছোঁ যে ছেইম ভিডিঅ' ষ্ট্ৰীমটো মই মোৰ কম্পিউটাৰত মোবাইলটো কানেক্ট কৰি মই আনিব পাৰিছোঁ যিটো চলি আছে যিটো ভিডিঅ' আপুনি দেখা পাই আছে এইটো মোবাইলৰ পৰা আহি আছে ওকে চ' আজি আমি শিকিলোঁ কেনেদৰে আমি মোবাইল কেমেৰাটো কম্পিউটাৰৰ লগত কানেক্ট কৰিব পাৰোঁ ৱায়াৰলেছলি দুটা এপ্লিকেশ্যন আপুনি ইনষ্টল কৰিব লাগিব এটা মোবাইলত আৰু এটা ডেস্কটপ কম্পিউটাৰ আৰু চবচে ভাল এপটো হ'ল আইৰিন এপ মই ভাবোঁ আইৰিন এপ আপোনালোকেও ইনষ্টল কৰি ল'ব পাৰিব আৰু সহজে কম্পিউটাৰৰ পৰা জুম মিটিংছ কৰিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদিহে আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ডেফিনেটলি কাষত থকা নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি দিব কিয়নো আমি সঘনাই উপস্থিত হওঁহি আপোনালোকৰ মাজত এনেধৰণৰ বহু ইণ্টাৰেষ্টিং টপিক লৈ আমি পুনৰ হাজিৰ হ'মহি এটা নতুন ভিডিঅ' লৈ আৰু তেতিয়ালৈকে বাই বাই